কবিতাৰ শিৰোনাম তুমি সৌভাগ্যৰ মোৰ জীৱনত। কবি মইজুদ্দিন আহমেদ। পাঠ মইজুদ্দিন আহমেদ। তোমাক নোপোৱাৰ যন্ত্ৰণাত মদপান নকৰোঁ, মদাহী নহওঁ ৰাস্তাত পৰি থাকিবলৈ, ড্ৰাগছ আসক্ত নহওঁ পুলিচৰ গুলীত শ্বহীদ হ'বলৈ, গাঞ্জা খাই নহওঁ কোনো সাধু বাবা নাইবা কোনো সন্যাসী। কিয় লাগে এইবোৰ? তুমি চকুৰে সেৱন কৰোৱা সেই মদিৰা মোৰ কাৰণে যথেষ্ট নিজকে পাহৰি থাকিবলৈ। তোমাৰ ওঠেৰে দিয়া সেই পিয়লা জাম মোৰ কাৰণে উৎকৃষ্ট মাদকতা নহয় জানো? চিন্তা নকৰিবা, মই নিজক হত্যা নকৰোঁ। তোমাৰ উদাহৰণ পিঠিত কবিতা লিখিবলৈ মই জীয়াই থাকিম। তুমি যিমান ভাৰ প্ৰতাৰণা কৰিবা মই সিমান ভাৰ মৃত্যুমুখত পৰিম। চিন্তা নকৰিবা তুমি, মই মৃত্যুক চুই বাৰে বাৰে উভতি আহিম প্ৰতাৰিত হ'বলৈ তোমাৰ পৰা।